কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মোৰ কোনো কি বাকী কি মই মুক্ত, মই কাঞ্চনজংঘা। ডেকা ল'ৰা আছে নাই? পুরো আছে। আমি নতুন প্রজন্ম, ইচ্ছা করে দেখ জ্বলাবও পারো, সলাবও পারো। গেন্দা কথাটো। আচ্ছা জুবিন দা, এতিয়া কথা হ'ল কি, আপুনি খাতি নকৰে সেই কথাটো আমি সকলোৱে জানো, কিন্তু আপুনি মোক ক'লে অথনি খাতি নকৰে, মই কাকো ভয় নকৰোঁ। কথাটো এইটো, হয় মই MLA মন্ত্ৰী কাকো ভয় নকৰোঁ। হয় হয়, আপুনি ভয় নকৰে, সেইটো হয়। কিন্তু আপুনি মোক ক'লে যে মই অকণমান সোনকালে যাম, আপুনি ইমান দেৰি কিয় কৰিলে? গুগলত চাৰ্চ কৰোঁতে মানে ছুটি এখন পাহৰি থাকিলোঁ মই, ইমান দেৰি হ'ল মানে, ডাইৰেক্ট গুচি আহিলোতো। মই ড্ৰাইভাৰটোক কৈছোঁ দবা, কৈছোঁ 150 160 কৈছোঁ আৰু দবা, সোনকালে পোৱাটো লাগেতো, হয় নহয়? আচ্ছা জুবিন দা, চিকিউৰিটি অহা নাই নেকি আজি আপোনাৰ? চিকিউৰিটি হৈছে, সেই দুজন দেখিছে নহয়, এই হাঁহি আছে যে, এই মোৰ দুজনেই হয় বাৰু। নাই তই আছ ন, একো নাই বাৰু, মোৰ ভয় নালাগে বাৰু। জুবিন দা, হেৰি এটা কথা নহয়, আপোনাৰ এই পেণ্টটোক লৈ ইমান চৰ্চা অসমত হৈ থাকে। সমীৰ যে গান লিখে, সমীৰ যে গান লিখে, সি মোক বনাই দিছে AC পেণ্ট। AC পেণ্ট, AC হওক DC হওক, পেণ্ট পেণ্ট আৰু ধাক্কা আছে নহয়, হয় নহয়? কথাটো এইটো। আপুনি এনে কি খাই ভাল পায় বাৰু? আমাৰ দৰ্শকৰ প্ৰশ্ন দেই এইটো, আমাৰ দৰ্শকে কেইটামান প্ৰশ্ন মোক কৈছে যে জুবিন দা আহিলে এই প্ৰশ্নকেইটা সুধিবা, গতিকে আপুনি কি খাই ভাল পায়? মই চেনি খাই ভাল পাওঁ। নাই এনেই কৈছোঁ বাৰু, চেনি খাই এনেও ভাল পাওঁ, কিন্তু চব ভাল পাওঁ আৰু একো নাই। এনে আপোনাৰ বিষয়ে সকলোৱেতো জানেই, আপোনাৰ বিষয়ে সকলোৱে জানে, আপোনাৰ বিষয়ে সকলোৱে নজনা কিছুমান কথা আছে, অকণমান ক'ব নেকি? মই দুবাৰকৈ হাগো, সেইটোৱে কথা, কোনো নাজানে এইটো কথা মোৰ। আপুনি বাৰু কিমান গান গালে এতিয়ালৈকে? 25 বছৰ 16,000 গান মই গাইছোঁ, আপুনি নাই গোৱা। এই ছোৱালীজনীক ভাল লাগিছে দেই, এই ছোৱালীজনীক ভাল লাগিছে, ভাল লাগিছে, বেলেগ একো লগা নাই। ভাল লগা ছোৱালীজনী হাতটো দাঙি দিলে বেছি ভাল হয়। নাই নেদেখিলোঁ, এনেই কৈ দিছোঁ মানে। ইয়ালৈ আহি এনেই আপোনাৰ কেনেকুৱা লাগিছে গোটেই এনভাইৰনমেণ্টটো দেখি? ভাল লাগিছে, আৰু মানুহবিলাকো মৰমীয়াল, আৰু ধুনীয়া ছোৱালী আছে বাৰু। হয়, এই ছোৱালীজনীক মই চিনেমা লৈ ল'ম কিন্তু দেই, মেকআপ বেছি কৰিছে তাই, খালি অলপ মেকআপটো কমাবি, তেতিয়া চিনেমা লৈ ল'ম মই তোক।